বৰুৱাই পুনৰ আপোনালোকৰ মাজলৈ এক সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। কিয় সুন্দৰ কৈছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব। আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীৰ এক সুন্দৰ প্ৰতিভাৱান শিল্পী। কিয় কৈছোঁ আপোনালোকে ভিডিঅ'টো চাব, নিশ্চয়কৈ গম পাব। তো আমি সেই শিল্পীগৰাকীৰ পৰা তেওঁ অসমীয়া সংস্কৃতিৰ জগতত কেনেদৰে খোজ দিলে, কেনেদৰে তেওঁ খোজ মিলাই গৈ আছে, সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু লগতে কিছুমান তেওঁৰ ভিতৰুৱা কথা আমি জানিবলৈ আজি ভিডিঅ'টিত চেষ্টা কৰিম। গতিকে আশা কৰোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টি চাই ভাল পাব। ধন্যবাদ। তো পোনপ্ৰথমে তুমি নিজৰ পৰিচয়টো আমাৰ অসমবাসী ৰাইজক দাঙি ধৰা। নমস্কাৰ, মোৰ নামটো বিশাল কাশ্যপ। মোৰ গুৱাহাটী কামাখ্যাত মোৰ ঘৰ। ঠিক আছে, তেওঁ কামাখ্যাত ঘৰ গুৱাহাটী। তো পোনপ্ৰথমে তোমাক মই এটি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তুমি আমাৰ অসমীয়া সংস্কৃতিৰ সৈতে কেতিয়াবা জড়িত আছা? মই 2003 চনৰ পৰাই মই বিহুৰ লগত জড়িত। মই প্ৰথমবাৰ মই বিহু যেতিয়া কৰিছোঁ মোৰ মামাহঁতৰ ঘৰত মই গামোচা পিন্ধি গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাইছিলোঁ। হয়, মানে এইটো ক'ব বিচাৰিছা যে বাল্যকালৰ পৰা তুমি ধৰি লোৱা মানে আমাৰ বিহুৰ পৰাই তুমি মানে আমাৰ সংস্কৃতিৰ লগত জড়িত আছা। হয় হয়। তো তাৰপিছত তুমি ক্ৰমান্বয়ে কি কৰিলা? ধৰি লোৱা বিহু কৰিলা, বিহু কৰাৰ পিছত তুমি ধৰি লোৱা বাদ্যযন্ত্ৰ বজাব আৰম্ভ কৰিলা বা কিবা কিবি, মানে কি ধৰে তুমি বাল্যকালৰ পৰা বৰ্তমান সময়লৈকে তুমি আমাৰ সংস্কৃতিৰ লগত জড়িত আছা, অলপ ক'বা নেকি? প্ৰথমে বিহুৰ লগত যেতিয়া জড়িত হৈছিলোঁ, প্ৰথমে তাল বজাইছিলোঁ। তাৰপিছতে এনেকৈ ক্ৰমান্বয়ে এটা দুটাকৈ বস্তু মানে বাদ্যযন্ত্ৰ বজাবলৈ চেষ্টা কৰি গৈছা। মানে আমাৰ থলুৱা বাদ্যযন্ত্ৰবোৰ তুমি শিকিবলৈ বজাবলৈ চেষ্টা কৰি গৈ আছা ক্ৰমান্বয়ে। ঠিক আছে, এইটো খুব ভাল কথা। তো যিহেতু তুমি বিহু গোৱা, আমাৰ বিহুৰ লগত জড়িত যিবোৰ বাদ্যযন্ত্ৰ সেইবোৰ বজোৱা, তো মই এইখিনিতে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আমাৰ সকলোৱে জানে যে সকলো ধৰণৰ সফলতাৰ আঁৰত বিশেষ ধৰণৰ কিছুমান ব্যক্তিৰ হাত থাকে বা বিশেষ ধৰণৰ ব্যক্তিৰ কিছুমান মানে আশীৰ্বাদ থাকে, পৰামৰ্শ থাকে। তেনে ক্ষেত্ৰত তুমিও যিহেতু এইখিনি ক্ষেত্ৰত আগবাঢ়ি আহিছা, বহুতখিনি কাম কৰিব পাৰিছা, তেনে ক্ষেত্ৰত তোমাৰ কোনোবা বিশেষ ব্যক্তি আছে নেকি যাৰ নাম তুমি আজি আমাৰ ভিডিঅ'টিত ল'ব বিচাৰিবা? হয়, নিশ্চয়। মোৰ পোনপ্ৰথমে মোৰ মা দেউতাৰ নামটো মই ল'বই লাগিব। হয়, মা দেউতা, তেওঁলোকৰ নামটো কৈ দিয়াবা। মোৰ মাৰ নাম বিভা দাস আৰু দেউতাৰ নাম প্ৰসন্ন দাস। আৰু তেওঁলোকৰ বাহিৰেও কিছুমান এনেকুৱা ব্যক্তি আছে নেকি যিসকল ব্যক্তিয়ে তোমাৰ ধৰি লোৱা আজি এই সময়ত তুমি যিটো মানে কাম কৰি গৈ আছা সংস্কৃতিৰ লগত, তেওঁলোকে অৰিহণা যোগাইছে? এনেকুৱা বিশেষ কিছুমান ব্যক্তি আছে যদি তুমি? প্ৰথমে মই বিপুল গগৈ আৰু মোৰ শ্ৰদ্ধা গুৰু প্ৰাঞ্জল শইকীয়া, তেওঁৰ নামটো ল'বই লাগিব। তেওঁলোক দুগৰাকীৰ পৰাই মই যিখিনি মানে শিকিব লাগে বিহুৰ বিষয়ে বহুতখিনি তেওঁলোকৰ পৰাই শিকিছোঁ। হয় হয়, বহুতখিনি জানিছোঁ তেওঁলোকৰ পৰাই। তো তেওঁলোকে মানে তোমাক বহুতখিনি অৰিহণা যোগাইছে এইখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱা। হয় হয়, এইটো খুব ভাল কথা। আচলতে আমি সকলোৱে এইটো কথা আমি জানিব লাগিব, আমি উপলব্ধি কৰিব লাগিব যে আমি যদি সফল হৈছোঁ তাৰ আঁৰত কিছুমান বিশেষ ব্যক্তিৰ হাত থাকিবই। হয়তো ধনাত্মকভাৱে থাকিব, ঋণাত্মকভাৱে থাকিব, কথাটো বুজি পাইছে চাগে আপোনালোকে, কিন্তু হাত থাকিবই। আপোনালোকৰ যিকোনো সফলতাৰ আঁৰত কিছুমান বিশেষ ব্যক্তিৰ হাত থাকেই। আমি গম পালোঁ এইখিনি কথা। তো এতিয়া মই সুধিব বিচাৰিছোঁ, যিহেতু এখোজ দুখোজকৈ তুমি আগবাঢ়ি গৈ আছা আমাৰ অসমীয়া সংস্কৃতি জগতত, তো তুমি এইখিনি ক্ষেত্ৰত কি বস্তু তুমি মানে নিজে আৰ্জিব পাৰিলা, অৰ্থাৎ কি বস্তু তুমি শিকিলা, কি বাদ্যযন্ত্ৰ তুমি বজাবলৈ শিকিলা, বা আমাৰ অসমীয়া বিহু জগতত তুমি সংস্কৃতি জগতত কি মানে বাদ্যযন্ত্ৰৰ যোগেদি তুমি নিজকে মানে আগবঢ়াই নিবলৈ চেষ্টা কৰিছা? কি বস্তু শিকিলা তুমি বজাবলৈ? এতিয়ালৈকে বিহুৰ যিখিনি বাদ্যযন্ত্ৰ আছে সেইখিনি বজাবলৈ এতিয়ালৈকে চেষ্টা কৰি আছোঁ বৰ্তমান, যিমানখিনিলৈকে প্ৰায়ভাগ বাদ্যযন্ত্ৰ মানে তুমি বজাবলৈ চেষ্টা কৰিছা। ঠিক আছে, যিমানখিনি ধৰক আপোনাৰ থলুৱা বাদ্য যিমানখিনি আছে, আমাৰ লোকবাদ্য যিমানখিনি আছে সেইখিনিও বজাবলৈ ট্ৰাই কৰি আছোঁ বৰ্তমান এতিয়ালৈকে। ঠিক আছে, তো তেওঁ খুব এটি ভাল কথা কৈছে। তেওঁ আমাৰ থলুৱা বাদ্যযন্ত্ৰ যিমানখিনি আছে প্ৰায়ভাগ তেওঁ বজাবলৈ শিকিবলৈ চেষ্টা কৰি আছে। তো মই থ্ৰুতে এটা কথা সুধিব বিচাৰিছোঁ যে এইখিনি বাদ্যযন্ত্ৰ তুমি বজাবলৈ শিকাৰ উপৰিও মানে নিজৰ লগতে মানে এইখিনি নাৰাখি আন কাৰোবাক মানে ধৰি লওক এইখিনি বিলাই দিছা নেকি? নিজৰ জ্ঞানখিনি বা ধৰি লোৱা তুমি যি বাদ্যযন্ত্ৰ শিকিছা সেইখিনি বস্তু আন কাৰোবাক শিকাবলৈ চেষ্টা কৰিছা নেকি? মই এতিয়ালৈকে যিমানখিনিলৈকে শিকিছোঁ সিমানখিনি মই দিবৰ কাৰণে মই মানে চেষ্টা কৰি আছোঁ। যিমানখিনিয়ে মোক ধৰক মোক মানে মাতিছে বা বিচাৰিছে তেওঁলোকৰ লগত মই গৈ মই তেওঁলোকৰ কথা বতৰা পাতি তেওঁলোকক মানে সহায় সহযোগিতা আগবঢ়াইছা। নিশ্চয়। হয়, তো মানে তুমি যিমানখিনি বাদ্যযন্ত্ৰ শিকিছা, যিমানখিনি পাৰা নিজৰ সামৰ্থ্য যোগে মানে তুমি এইখিনি আনক মানে বিলাই দিছা, শিকাইছা। চেষ্টা কৰিছোঁ। সেইটো খুব ভাল কথা কৈছে। আমি নিজৰ যিমানখিনি শিক্ষা থাকে, জ্ঞান থাকে, যি পাৰোঁ আমি পৰাপক্ষত আমি আনক বিলাবলৈ চেষ্টা কৰিব লাগে, হয়নে? তো মানে আমি নিজৰ মাজতে বিলীন হৈ নাথাকি বা নিজৰ মাজতে আমি সীমাবদ্ধ নাৰাখি আমাৰ জ্ঞানখিনি আমি পৰাপক্ষত বিলাবলৈ চেষ্টা কৰিব লাগে। সেইটো খুব ভাল কথা। তো আমি এতিয়া গম পালোঁ কেনেদৰে তুমি আমাৰ অসমীয়া সংস্কৃতিত খোজ দিলা, আমাৰ যিবোৰ আমাৰ আচলতে নিজৰ সংস্কৃতি, আমাৰ নিজৰ বাদ্যযন্ত্ৰসমূহৰ পৰা তুমি কেনেদৰে চৰ্চা কৰিলা, আমি সেই বিষয়ে গম পালোঁ। আৰু এইখিনি থ্ৰুতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে
এইখিনি বস্তু শিকিলা যেতিয়া তুমি শিকি হৈছে তুমি অলৰেডি শিকি গৈ আছা ইতিমধ্যে তো ক'ত কিবা কিবি পৰিৱেশন কৰিছিলা ক'বা নেকি মানে ক'ত বজালা ইতিমধ্যে তুমি আমাৰ মাজত উপস্থিত আছা এই আজিৰ দিনলৈকে তুমি ক'ত পৰিৱেশন কৰিছা এনেকৈ মানে অলপ ক'বা নেকি মই অসমৰ বিভিন্ন ঠাইত পৰিৱেশন কৰিছোঁ লগতে অসমৰ বাহিৰতো গুজৰাটত পাঞ্জাৱত গৈছা উৰিষ্যা গৈছোঁ দিল্লী মুম্বাই এইখিনি গৈ মই কৰি আহিছোঁ নিজৰ আমাৰ মানে সংস্কৃতিটো তুমি প্ৰদৰ্শন কৰি আহিছা মানে বিহু লগত তুমি যিমানখিনি কাম আছে তুমি তাত সেইখিনি ধুনীয়াকৈ পৰিৱেশন কৰি আহিছা সেইটো ভাল কথা কৰিব লাগে আমাৰ অকল নিজৰ জেগাতে বা নিজৰ জিলাতেই মানে এইখিনি নাৰাখি পিনে আমি বাহিৰতো আমাৰ নিজৰ সংস্কৃতিটো আমি দাঙি ধৰিবলৈ চেষ্টা কৰিব লাগে হয়নে তো এইটো খুব ভাল কথা তো আমি এতিয়া বেছি দীঘল নকৰি পিনে আমি তোমাৰ মই এইটো সুধিব বিচাৰিছোঁ যে আজি আমাৰ ভিডিঅ'টিত তুমি নিজৰ প্ৰতিভাসমূহৰ ভিতৰত মানে তুমি কি বজাই দেখাবলৈ চেষ্টা কৰিবা কিবা কিবি আমাৰ আগত মানে দাঙি ধৰিব চেষ্টা কৰিবা নেকি পোনপ্ৰথমে মই ম'হৰ শিঙৰ পেঁপা বজাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে বজাই দেখুৱা খুব সুন্দৰ তেওঁ আমাৰ যোনটো আমাৰ বিহুত খুব প্ৰয়োজনীয় ম'হৰ শিঙৰ পেঁপা তেওঁ আমাৰ আগত এটি খুব সুন্দৰ কলি বজাই দেখালে আমি খুব ভাল পাইছোঁ আৰু তো যিহেতু বহুত বাদ্যযন্ত্ৰ তুমি বজাইছা তুমি বজাবলৈ চেষ্টা কৰিছা তো ইতিমধ্যে তুমি আমাৰ আগত পেঁপা বজাই দেখালা তো তাৰপিছত তুমি আমাৰ আগত কি বজাই দেখাব বিচাৰিবা এতিয়া আগলি বাঁহৰ যিটো গগনা হয় গগনাটো মই বুজুৱাই দেখাবলৈ চেষ্টা কৰিছা ঠিক আছে গগনা বজাই দেখুৱা অঁ বঢ়িয়া খুব সুন্দৰ তো ইতিমধ্যে আমাৰ গগনা আৰু লগতে আমাৰ পেঁপা বজাই দেখালে তাৰপিছত আমাক কি বজাই দেখাবলৈ চেষ্টা কৰিবা মাটিৰ যিটো সুতুলি সেই সুতুলিটো বজাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে খুব সুন্দৰ অঁ খুব সুন্দৰ খুব ভালদৰে আমাক ইতিমধ্যে এটাকৈ আমাক আমাৰ যোনটো থলুৱা বাদ্যযন্ত্ৰ সেইবোৰ আমাক বজাই দেখাবলৈ চেষ্টা কৰিছে তো এতিয়া বাঁহী থাকি গৈছে আমাৰ হাতত তো বাঁহীটো আমাৰ আগত বজাই দেখাবলৈ অলপ চেষ্টা কৰিবা নিশ্চয় ভাল পাম আমি চাই ইতিমধ্যে তেওঁ আমাৰ আগত ক্ৰমান্বয়ে পেঁপা বাঁহী গগনা সুতুলি আমাৰ আগত বজাই দেখালে খুব সুন্দৰ পৰিৱেশন কৰিলে তো তাৰ মাজতে মই তোমাক সুধিব বিচাৰিছোঁ যে তুমি আমাৰ আগত আৰু কিবা বাদ্যযন্ত্ৰ বাকী থাকিল নেকি বজাই দেখাবলৈ বিহুৰ যিটো মেইন যিটো মানে নহ'লে নচলে হয় সেইটো ঢোলটো হয় মই অকণ বজাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে বজাই দেখুৱা মই যিটো চেও বজাবলৈ লৈছোঁ মোৰ গুৰু প্ৰাঞ্জল শইকীয়া দেৱৰ দ্বাৰা মই মানে শিকিছিলোঁ
তো এতিয়া আমাৰ আগত তেওঁ ঢোল পেঁপা বাঁহী গগনা সুতুলি যিবোৰ মুখত আহিয়ে থাকে আমাৰ অসমীয়া প্ৰায়ভাগ জানেই সকলোৱে থলুৱা বাদ্যযন্ত্ৰ তেওঁ ইতিমধ্যে ক্ৰমান্বয়ে সকলোবোৰ বস্তু আমাৰ আগত বাদ্যযন্ত্ৰখন বজাই দেখালে তো ইতিমধ্যে আমাৰ অসমবাসী ৰাইজে গম পাইছে তুমি এগৰাকী ভাল বিহুৱা মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে তুমি আমাৰ আগত বাদ্যযন্ত্ৰবোৰ বজাই দেখালে তো শেষত তুমি আমাৰ আগত এটি বিহুগীত উপস্থাপন কৰিবা নেকি নিশ্চয় লগতে তুমিও এজন ভাল বিহুৱা লগতে মোৰ লগতে অকণমান থুলটো সহযোগ কৰি দিবা হয় ভাল লাগিব আৰু বিহুৱা লগ খাইছোঁ তো আমি বিহুগীতটা যদি আমি গাই দিওঁ নিশ্চয় ভাল লাগিব দিয়া ঠিক আছে ব'লা এতিয়া মই অসমৰ জনপ্ৰিয় বিহুৱা বাপুজীদাৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ